फैगौ लोकसभा बिसायख'थिनि खालारखौ बिसायख'थि आय'गा फोसावना होनायनि उनावनो राजखान्थियारि हान्जाफोरा गावबा गावनि हान्जाखौ गोख्रोंनिफ्राय गोख्रों खालामनो नाजानायखौ नुनो मोन्दों। बेबायदि समावनो दिनै साननि 11 रिंगायाव बिटिआरनि सदर सहर क'क्राझारनि कदमतलायाव एनडिएनि बिसायख'थियारि फोसावदिं गाहाय मावखुलिखौ बेखेवनाय जायो। क'क्राझार आरो धुबरी लोकसभा बियाबनि थाखाय एनडिएनि नोजोर होगिरि एबा आसामनि केबिनेट मन्त्रि रन्जित दासआ इउपिपिएल हान्जानि आफादगिरि एबा बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नुजाथिनायाव मावखुलिखौ बेखेवनानै होयो। मावखुलि बेखेवनायनि उनाव बिजेपि, इउपिपिएल आरो एजिपि हान्जानि दैदेनगिरि मावथि सोद्रोमाफोरनि मोनसे जथुम जालाङो। बे जथुमाव एनडिएनि हाबा मावनायनि सोमोन्दै सावरायलायो केबिनेट मन्त्रि रन्जित कुमार दासआ। बे सावरायलायनाय जथुमाव नुजाथिदोंमोन मन्त्रि इउजि ब्रह्म आरो रायजो सभानि एमपि रोनग्रा नार्जारि बिथांमोनाबो। गुबुन फारसेथिं बे जथुमाव बाहागो लानानै मन्त्रि रन्जित कुमार दासआ एनडिएनि बिजाथि जयन्त बसुमतारीखौ गोबां भट मोननानै देरहागोन होननानै बुङो। আজি আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ অফিচ উদ্বোধন কৰা হ'ল, অপেনিং কৰা হ'ল আৰু আজিৰ পৰাই আমাৰ তিনিটা দলৰ নেতৃবৃন্দ কাৰ্যকৰ্তাবিলাকে সকলো আহি এই হেডকোৱাৰ্টাৰত বহি আমাৰ যিটো নিৰ্বাচনৰ ৰণকৌশল, নিৰ্বাচনৰ বিভিন্ন একশ্যন প্লানবিলাক ইয়াৰ পৰা বনোৱা হ'ব আৰু ইতিমধ্যে আমাৰ যিটো ইনচাৰ্জ ৰঞ্জিত দাস ডাঙৰীয়া, অসমৰ মন্ত্ৰী তথা প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেট কমিটিৰ প্ৰেছিডেণ্ট, তেখেতে স্পষ্ট আপোনালোকৰ আগত দাঙি ধৰিছে। এইবেলি যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনটো আমি মোদী ডাঙৰীয়াৰ নামত নিৰ্বাচনটো খেলি আছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত আমি নিৰ্বাচনটো খেলি আছোঁ আৰু ইয়াৰ লগতে ট্ৰিপল ইঞ্জিনৰ চৰকাৰে যিখিনি কাম কৰিছে, শান্তি প্ৰতিষ্ঠা কৰা, সকলোকে নিৰাপত্তা প্ৰদান কৰা, সমন্বয় কৰা আৰু এটা সুশাসন যিটো গঢ়ি তোলা, এই গোটেই কামটো ইমান ভালকৈ কৰিছে। ইয়াত আমাৰ এই অঞ্চলৰ 35 লক্ষ জনসাধাৰণ, বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণে ইয়াত পূৰা কনভিন্স হৈছে যে সঁচাকৈ যিটো পৰিৱৰ্তন, সঁচাকৈ যিটো উন্নয়ন, সঁচাকৈ যিটো সুশাসন এটা আজি এনডিএৰ নেতৃত্বত ইয়াত গঢ়ি উঠিছে আৰু এইটো কোনো বিনিময়ত ৰাইজে এইটো হেৰাব নিবিচাৰিব। গতিকে ইতিমধ্যে আমি চবে যিটো অনুমান পাইছোঁ যে আমাৰ কেণ্ডিডেটজনে যিমান ভোট পাব, ইয়াৰ আধাতকৈ আধাহে বাকী কেণ্ডিডেটে ভোট পাব। গতিকে এইবাৰ কোনো কণ্টেষ্ট নাই। বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই কোকৰাঝাৰ লোকসভাৰ পৰা জিকি যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে যিহেতু তেখেতে নেতৃত্ব দিবলৈ গৈ আছে, তেখেতে তাতে গৈ পেলাই শক্তিশালী ৰূপত তেখেতক সমৰ্থন জনাব। বিপিএফৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ চাওক, বিপিএফ ষ্ট্ৰং আছিলে এটা সময়ত, এই সময়ত আৰু বিপিএফ ষ্ট্ৰং নাই। যি সময়ত বিপিএফৰ ক্ষমতা আছিলে তেতিয়াই তেখেতসকলে দুবাৰ তিনিবাৰকৈ হাৰি গ'ল কেণ্ডিডেট তেখেতসকলৰ, আৰু এই সময়ৰ কেণ্ডিডেটো তেখেতসকলৰ ষ্ট্ৰং আছিলে, কেবিনেট মন্ত্ৰী কেণ্ডিডেট আছিলে। আজিতো যিজন কেণ্ডিডেট দিছে তেখেতেতো MCLA হাৰি গৈছে। MCLA হাৰাৰ পিছত আৰু তেখেতক আৰু পাৰ্লিমেণ্টত জিকা সপোন দেখিছে, তাত যদি ষ্ট্ৰং বুলি কৈছে সেইটোতো আমি নাজানো। গতিকে আজিৰ সময়ত কোনো ষ্ট্ৰং নহয়। যিটো ষ্ট্ৰং আছে সেইটো এনডিএৰ কেণ্ডিডেটজন ষ্ট্ৰং, ইউপিপিএল, বিজেপি, এজিপি যিটো কেণ্ডিডেট আছে সেইটোৱে ষ্ট্ৰং কেণ্ডিডেট। তেখেতসকলৰ EM আমাৰ লগত আছে আৰু তেখেতে কথাটো কৈ আছে। আমি দুই এদিনতে আলোচনা কৰি আপোনালোকক জনাম যে তেখেতৰ আমাক কথা দিছে, তেখেতে আমাৰ লগত থাকিব। দুই এদিনতে কথা পাতি আপোনালোকক স্পষ্ট কৰিম। আমাৰ ইউপিপিএল দল, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ দলৰ যুটীয়াভাৱে এটা আমি কাৰ্যালয় আজি মুকলি কৰিছোঁ। আমাৰ যি প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সপক্ষে, আৰু এইটো যদিও আমাৰ নিৰ্বাচন থাৰ্ড ফেজ, কিন্তু আমি বহু আগতীয়াকৈ সাজু হৈছোঁ। আমাৰ তিনিওটা দলৰ কাৰ্যকৰ্তাসকলে সাজু হৈছে আৰু যি মানুহৰ মনৰ উমান পাইছোঁ, এই নিশ্চিত ওপৰত আমি কেইবিলাক ভোটতো আগন্তুক দিনত আমি জয়লাভ কৰিম। মই সকলো ভাৰতীয় জনতা পাৰ্টি, ইউপিপিএল আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ যে যাতে তেওঁলোকে প্ৰতিখন মানুহৰ ঘৰত গৈ মোদী ডাঙৰীয়াৰ হৈ পেলাই যাতে সকলোকে এটা নমস্কাৰ যাতে জনাই আহে, তাৰে মই কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ। আৰু আমি এইটোও লগতে আহ্বান জনাইছোঁ আমাৰ কাৰ্যকৰ্তাসকলক তিনিওটা দলৰে, যে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিমানখিনি মানুহক সহায় কৰাৰ কথা আছিলে, ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে হওক বা আয়ুষ্মান ভাৰতৰ ক্ষেত্ৰতে হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা জল জীৱন মিছনেই হওক বা ফচল যোজনাই হওক, এইবোৰ এতিয়াও যদি কোনোবাই পোৱা নাই, সেই নামসমূহ আমি টুকি আনিব দিছোঁ। আৰু নিশ্চিত ওপৰত মোদী ডাঙৰীয়াৰ গেৰাণ্টি আছে। আগন্তুক দিনত আমি যিহেতু সেৱাৰ বাবেহে ক্ষমতাত আহোঁ, আমি শাসনৰ বাবে ক্ষমতাত অহা নাই।
নিশ্চিত ওপৰত আগন্তুক দিনতো আমি ৰাইজক সেৱা কৰি যাম। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি নৰপী জনাৰ্দনসকল আছে তেওঁলোকে আচলতে ভাগ্যৱান, কাৰণ কিয় ইয়াতে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে, অন্য ঠাইত আছে ডবল ইঞ্জিনৰ চৰকাৰ। গতিকে এপিনে হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, এপিনে হৈছে আমাৰ অসমৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, আৰু আনপিনে হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ। গতিকে তিনিখন চৰকাৰে যি আজি BTADত যি শান্তিৰ পৰিৱেশৰ লগতে উন্নয়নৰ যি গতি ত্বৰান্বিত কৰিছে, নিশ্চিত ওপৰত বিবেক ভোটেৰে আমি আগন্তুক দিনত কেইবালাখ ভোটতো আমি জয়লাভ কৰিম। চাব নিশ্চিত ওপৰত, কাৰণ কিয় এতিয়া সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে যিহেতু আমাৰ তিনিখন চৰকাৰে আমি কাম কৰিছোঁ, নিষ্ঠা সহকাৰে যি কাম বা সেৱা আগবঢ়াইছোঁ, গতিকে নিশ্চিত ওপৰত প্ৰতিগৰাকী বিবেকবান ভোটাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মোদী ডাঙৰীয়াকে হওক, UPPLৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াকে হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াকে হওক বা অসম গণ পৰিষদৰ আমাৰ অতুল বৰা ডাঙৰীয়াকে হওক, তেওঁলোকৰ সপক্ষে ভোট প্ৰদান কৰিব। গতিকে মইতো ভাবোঁ